ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল তাত ভিডিঅ' দিয়া নাই, অলপ প্ৰব্লেম হৈছিলে, চ' সেইকাৰণে বলক আজি তাত ভিডিঅ' আৰম্ভ কৰোঁ। আৰু এয়া পালোঁ সি মদন কামদেৱ যোৱা গেট। এই গেটেৰে সোমাব লাগিব। সোমাই গ'লে আমি পাম মদন কামদেৱ। এইখনেই হৈছে মদন কামদেৱৰ গেট। এইফালে সোমাই যাওক। গেটটো নিৰ্মাণ কৰি আছে, ভাল কৰি আছে গেটটো। আচলতে গেটটো বনাই আছে, তো সেইকাৰণে অলপ গেটটো ভাল হোৱা নাই। এইফালে সোমাই যাওক। আৰু অলপ গ'লে মদন কামদেৱ পাম। মদন কামদেৱৰ ওচৰতে ধুনীয়া পাহাৰ এখন আছে। এইখন পাহাৰ ধুনীয়া, ভাল লাগে, তাত সুন্দৰ পৰিৱেশ হয়। আচলতে মদন কামদেৱত ধুনীয়া এটা পিকনিক প্লেচ হয়। ইয়াত ডিচেম্বৰ, অক্টোবৰ, নৱেম্বৰ মাহৰ পৰা মানুহ অহা আৰম্ভ কৰে। আৰু তাত ধুনীয়া ওচৰত পাহাৰৰ ওপৰত এটা মন্দিৰ আছে, নিশ্চয় চাই ভাল লাগিব। অলপ তেন্তে আৰু অলপমান আগুৱাই যাম। অলপমান আগুৱাই গ'লে পাম মদন কামদেৱ। বলক 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 বলক। আহি পালোঁ মদন কামদেৱৰ এখন গেট। ভিতৰৰ ফালে সোমাই যোৱা। অলপ ৰৈছোঁ, অলপ পানী পিয়াহ লাগিছে। বহুত গৰম দিছে আচলতে আজি, বহুত গৰম। আৰু ভিতৰলৈ যোৱাৰ আগতে অলপ পানী খাই লওঁ এইখন দোকানৰ পৰা। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। ধুনীয়া পৰিৱেশ। ইয়াত পাৰ্কৰ দৰে আছে, বহিব পাৰে। ইয়াত পাৰ্কৰ নিচিনা হয়, ধুনীয়া সুন্দৰ। আচলতে আগতে যেতিয়া নিৰ্মাণ ভালকৈ হোৱা নাছিলে, তেতিয়াহ'লে এই ৰাস্তাটোৰে আছিলে। এই ওপৰৰে উঠিব লগা হৈছিলে, এইখিনিৰে উঠিব লগা হৈছিলে। ওপৰৰ মন্দিৰ আছে, মন্দিৰলৈ। আৰু তাৰপিছত নিৰ্মাণ হোৱাৰ পিছত এই ৰাস্তাটো নিৰ্মাণ কৰি দিছে, মন্দিৰলৈ উঠি যাব পাৰি। বলক তেনেহ'লে আমি এইটো ৰাস্তাৰে মন্দিৰৰ ওচৰলৈ যাওঁ। আৰু মই আহি পালোঁ ভিতৰৰ ফালে, মন্দিৰৰ ভিতৰৰ ফালে। ভাল লাগে, অতি ধুনীয়া পৰিৱেশ। ইমান ধুনীয়া পৰিৱেশ, ভাল লাগে। মদন কামদেৱলৈ আহক আপোনালোকেও, টাইম ওলাই এদিন ভিতৰৰ ফালে আহক। ভিতৰৰ চাইডে আৰু ধুনীয়া, ভাল লাগে। আগতে ইয়াতে বহুতো বান্দৰ আছিলে, কিন্তু আজিকালি বান্দৰটো নোহোৱা হৈছে। প্ৰায় বান্দৰ নোহোৱা হৈছে, কাৰণ এতিয়া ভক্ত কমি গৈছে। সেইকাৰণে মানে কি, বান্দৰবিলাক বেলেগ খাদ্যৰ কাৰণে বেলেগলৈ গুচি গৈছে। আহিব যেতিয়া নৱেম্বৰ ডিচেম্বৰ মাহত মানুহ জনগণ হ'ব, তেতিয়া বহুত ভক্তগণ আহিব। আৰু এয়া সেইটো মেইন গেট। সেইটো ওপৰৰে গ'লে মানে কি মন্দিৰ পাই যাম আমি। আচলতে কিবা এটা ভাল লাগে ইয়ালৈ আহিলে, মনটো বিশেষকৈ ভাল লাগে। কিবা এটা ভাল লাগে, মানুহৰ এটা সুন্দৰ পৰিৱেশ পালে নিশ্চয় ভাল লাগে। সেইকাৰণে আজি মই ভাবিলোঁ ফুৰি আহোঁ মন্দিৰলৈ, মদন কামদেৱলৈ। অলপ মোৰ লগতে আপোনালোকৰ দেখুওৱা হ'ব, সেইকাৰণে আহিলোঁ। কেনে লাগিলে জেগাটোত? আৰু ভিতৰৰ ফালে মন্দিৰ আছে, ইয়াত যাব লাগিব। বলক তেনেহ'লে। মই মন্দিৰৰ ভিতৰৰ ফালে উঠিছোঁ। ইয়াৰে চিৰিৰে উঠি গৈ থাকিলে
অলপ উঠিব লাগে, অলপ মানে কি ওখ ঠাই হয়, সেইকাৰণে এই চিৰিবিলাক দিয়া হৈছে যে ওপৰলৈ উঠি যাবৰ কাৰণে। চ' বলক। এয়া বৰ্তমান ধুনীয়া পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ, তাক ধুনীয়া। আৰু ভক্তজন দুই এটাকৈ আহি আছে। লকডাউনৰ কাৰণে মানে কি সকলো বন্ধ হৈ গৈছে, মন্দিৰ বাকী কিবা কিবি চব বন্ধ হৈ গৈছে। এতিয়া মানে কি অলপ খোলাই দিছে চব বস্তু। এতিয়া মানে কি ভক্তজন আহিব আৰু বহুত আহিব। নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা বহুত আহে আৰু পিকনিক পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ। ইয়াত পৰিৱেশ কি ধুনীয়া লাগে। আহক আপোনালোকে আহক ইয়ালৈ। আৰু সেয়া মেইন মন্দিৰ আছে, ইয়াতে প্ৰাৰ্থনা হয়। আৰু আচলতে ইয়াতে বহুত বান্দৰ আছিলে, এতিয়া মানে কি বান্দৰ এটাও নোহোৱা হৈ গৈছে। কাৰণ কি মানুহ অহা বন্ধ হৈ গৈছে লকডাউনৰ কাৰণে। সেইকাৰণে মানে কি একো খাব নাপায় কাৰণে বন্ধ হৈ গৈছে। চ' এতিয়া মানে কি যেতিয়া ভক্তগণ আহিব তেতিয়া আৰু নতুন বান্দৰবিলাক জন্তুবিলাক আহি যাব। সেয়া ধুনীয়া পৰিৱেশ, ধুনীয়া লাগে এইবিলাক। আচলতে ইয়ালৈ আহি বৰ ধুনীয়া লাগে। আৰু পাহাৰৰ ওপৰ হয় মন্দিৰটো, পাহাৰত বহুত ওপৰত। এই পাহাৰৰ ভিতৰত এইখিনি মানে কি ইয়াত মন্দিৰ এটা নিৰ্মাণ হৈছে। আৰু ইয়ালৈ আহক, ইয়াতে যোনে আহে তাৰ মনৰ বাঞ্ছা পূৰণ হয়। ত' সেইকাৰণে আহক ইয়ালৈ। আৰু মন্দিৰৰ পৰা মই নামি আহিলোঁ, সেৱা চেৱা কৰিলোঁ। আৰু এতিয়া অলপমান পৰিৱেশটো দেখাওঁ, পিকনিক প্লেচটো দেখাম। তাৰপিছত আৰু ঘৰত গুচি যাম। এতিয়া মানে কি পিকনিক প্লেচটো দেখাম, তাৰপিছত ঘৰত গুচি যাম। আৰু কটকটিত প্ৰায় নামি আহিলে নিশ্চয় ভাল লাগে, দৌৰি অহা যায়। ত' সেইকাৰণে আৰু উঠাতেহে প্ৰব্লেম হয়, ইমান ওপৰত উঠিব লাগে, সেইকাৰণে মানে কষ্ট হয় বহুত। আৰু যেতিয়া নামিম ন, তেতিয়া আৰু বেছি ভাল লাগে। আৰু মই আহি পালোঁ মন্দিৰৰ বাহিৰৰ ছাদ। ইয়াত এইফালে পিকনিক প্লেচ হয়, ইয়াত ধুনীয়া মানুহ খানা বনাই খাই যাব পাৰে ইয়ালৈ আহিলে। এইবিলাক ওপৰৰ ফালে মন্দিৰ আছে, এইবিলাক ধুনীয়া সুন্দৰ পৰিৱেশ। ইয়াত পিকনিকৰ খানাবিলাক খাব পাৰি ইয়ালৈ আহিলে। আৰু এইফালেও আছে, এইফালে এতিয়া জংঘল হৈছে, কাৰণ কোনো অহা নাই এতিয়ালৈ, পিকনিক প্লেচ টাইম হোৱা নাই, সেইকাৰণে মানে কি এতিয়া জংঘল হৈ আছে এইবিলাক। যেতিয়া নৱেম্বৰ অক্টোবৰ মাহত আহিব ন, তেতিয়াহ'লে এইবিলাক ধুনীয়া চাফ চিকুণ হৈ থাকিব। মন্দিৰৰ নিৰ্মাণতাসকলক এইবিলাক চাফ চিকুণ কৰি দিব। তাত এতিয়া মানে কি অহা নাই কাৰণে কোনো এইবিলাক চাফ চিকুণ কৰা নাই। ইয়াৰ পিছৰ পৰা নেক্সট নৱেম্বৰ অক্টোবৰ মাহৰ পৰা এইবিলাক ধুনীয়া চাফ কৰিব ইয়াত খানা খাব দিব। ইয়াৰ ওচৰতে বৰ ধুনীয়া পৰিৱেশ। ওপৰত এইবিলাক পাহাৰ হয়, ওপৰৰ ফালে পাহাৰ, তলত নামনিতে ইয়াত খানা খাব পাৰি। চ' সকলোৱে আপোনালোকে আহক আৰু ইয়াত বনভোজ খাওক, পিকনিক খাওক আৰু মন্দিৰ ভ্ৰমণ কৰক। নিশ্চয় এটা ভাল লাগিব। আচলতে এইখন মেইনকৈ উদ্যানৰ দৰে বনাইছে। ইয়াত ধুনীয়াকৈ জিৰণি ল'ব পাৰি, জিৰণিৰ কোঠা আছে এইবিলাক। আৰু এইফালে ৰাস্তা আছে, ৰাস্তাৰে ফুৰিব পাৰি।
আৰু এতিয়া মেইন কেছ কি বন্ধ হৈ আছে সেইকাৰণে মানে কি ভিতৰত সোমাব পৰা নাই মানে তালা মাৰি থৈছে সেইকাৰণে ভিতৰত সোমাব পৰা নাই বহুত মানে কি যাব লগা ফুৰিব পৰা হেৰি আছে জাগা আছে সেইবিলাকত যাব পৰা নাই বাৰু এতিয়া বহুত গৰমো দিছে বহুত গৰম দিছে আজি মানে কি এনেকুৱা গৰম দিছে গোটেই ওলাই গৈছে আৰু আজি বহুত গৰমৰ কাৰণে চ' সেইকাৰণে আজি এতিয়া বেছি দেৰি নকৰোঁ আৰু এতিয়া ঘৰৰ ফালে যাই থাকোঁ চ' এইখিনি কৈয়ে মই আজি ভিডিঅ'টো সামৰি মাৰিছোঁ এতিয়া ঘৰলৈ যাওঁ বাৰু পিছত আৰু একবাৰ আহিম আৰু চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক